हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल एसबी ब्लॉग दोस्तों। सो আজি হল মানে বিশ্বকৰ্মা পূজা। সো তাৰে আজি মানে কিছু সামগ্ৰী মোৰ আছে, সো তাকে ধুম বুলি ভাবিছোঁ। সো ইয়াতে এখন আছে, এইখন হল চাইকেল। সো লগতে মোৰ বাসন্তীখনৰ এইটো হেলমেট আছিলে। সো লগতে এইবোৰ কিবা কিবি মিচিং আছে, লগতে এইবোৰ মোৰ কিবা কিবি এনেকৈ লাগতিয়াল সামগ্ৰী আছে। সো এইবোৰ এনেকৈ ধুই থাই মানে চাফা কৰিম। এইবোৰ চাওক, ডাও আছে, হেক্সু আছে, আৰু এইপানে এনেকৈ এইটো হল মিচিং, এইটো হল কিবা কিবি এনেকৈ কি আছে দোস্ত। সো এইবোৰ মানে ধুই থাই চাফা চুফা কৰি থৈ দিম। সো দোস্ত তেন্তে ভিডিঅ'টো চাই থাকিব আগলৈকে। প্ৰথমে মানে এই দোস্ত মিচিংটো এইটোতো ধুব নোৱাৰা। সো এইটো অকণমান চাফা কৰি দিম এনেকৈ ভিজা কাপোৰে দি। এইটো ধুলে আৰু কেতিয়াবা পানী থাকিলে লাইনত মাৰি দিব নহয় চবটো। সো তাৰ কাৰণে এইটো এনেই চাফা কৰি থৈ দিম। লাইনৰ কাম কৰোঁ তো তাৰ কাৰণে এইবোৰ লাইনৰ বস্তু আছে মোৰ লগত। এইবোৰ আছে এনেকৈ প্লাছ, এইবোৰ এনেকৈ টেষ্টা বুলি কোৱা হয়। মাজে মাজে এনেকৈ বাঁহৰ কাম কৰোঁ, তাৰ কাৰণে এইবোৰ আছে। পানী মানে বহুত কঠিন, চ' তাৰ কাৰণে মানে কাপোৰখন ভিজে মানে এনেকৈ মুচি দিছোঁ। পাহাৰৰ ওপৰত ঘৰ, পানী নাই, চ' তাৰ কাৰণে এনেকৈ কাপোৰেদি এনেকৈ মুচি দি যায়, পানী ভিজে ভিজে। আনিছিলোঁ দোস্ত, এইটো কি চেঞ্চাও মেচিন নে কি বুলি কয়, মানে ধৰ বাঁহ চাহ কাটিব ভাল হ'ব নেকি বুলি আনিছিলোঁ। চ' মানে বাঁহ কাটিব ভাল নহয়, মানে ফেবৰ উঠি যায়। চ' তাৰ কাৰণে এইটো কি বিশ্বকৰ্মা পূজা আছে, তাৰপিছত দাওখন মেইন, দাওখন নহ'লে নহয়, দাওখন বিশ্বকৰ্মা তাৰ কাৰণে এখন লাগিবই। এইটো হ'ল মোৰ হেলমেট, মোৰ মানে বাসন্তীখনৰ হেলমেট আছিলে। চ' এইটো অকণমান চাবোন তাবোন লগাই ধুই দিওঁ। চ' এইটো মানে অকণমান চাবোনেদি মানে ধুই দিম। গতিকে বৰ্তমান বাসন্তী নাই, চাফা চুফাটো কৰি থ'বই লাগিব। চ' তাৰ কাৰণে চাফা চুফা কৰি এতিয়া আছে মোৰ মেইন এইখন। চ' এইখন এতিয়া ধুম। চ' দোস্ত ফাইনেলি এনেকৈ মানে ধোৱা হৈ গ'ল। চ' লগতে এইবোৰ চাওক, চাইকেলখনত ধুই দিলোঁ, মানে যি গতিকে পানীৰ কষ্ট, চ' মানে আলামালাকৈ ধুই দিলোঁ। বিশেষ মানে সম্পূৰ্ণকৈ মানে ধোৱা নহ'ল, এইবোৰ মানে লেতেৰা থাকি গ'লে। চ' পানীৰ কষ্ট, তাৰ কাৰণে মানে চিম্পলকৈ ধুলোঁ। চ' তেন্তে ভিডিঅ'টো চাই থাকিব আগলৈকে। দিনটোত কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম। পঢ়াই যাওঁ পঢ়াই নাযাওঁ, গ'লেতো দেখালোঁ, নগ'লেতো নায়েই। চ' তেন্তে চাই থাকিব ভিডিঅ'টো আগলৈকে। চ' এইবোৰ ইয়াতে বৰ্তমান এনেকৈ ৰ'দত শুকাবলৈ দি থ'লোঁ। চ' এতিয়া ৰ'দত শুকোৱাৰ পিছত এনেকৈ মানে শুকাই থৈ দিম। চ' দোস্ত মানে এইবোৰ মানে তো ধুলোই। চ' ধুই থাই মানে এতিয়া মানে কি হ'ল,
চ' আমাৰ অলপ ঘৰতে মানে অসুবিধা চ' তাৰ কাৰণে পূজাটো কৰিব নাপাওঁ মানে তথাপিও এনেকৈ ধুই থাই থলোঁ চ' দোস্তৰ লগতে আজি এনেকৈ মানে খিচাৰি বনাইছে চাওক চ' এতিয়া মানে খাম তেন্তে চাই থাকিব ভিডিঅ'টো চ' এতিয়া মানে খিচাৰি খাম তাৰপৰা মানে এনেকৈ কাঢ়ি লওঁ এখন চ' ইয়াতে এনেকৈ খিচাৰি ল'ম চাওক বিশেষ একো নাই আলু দিছে আৰু আলু দালি চাউল এনেকৈ মিক্স কৰি দিছে চ' সিয়ে